নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাই গৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। নামনি অসমৰ যুৱ সমাজক বেৰিষ্টাৰ হাফিজ ইলিয়াছ আনচাৰীয়ে বিনম্ৰতাৰে অনুৰোধ কৰিছে উজনি অসমৰ বানপীড়িতৰ কাষত গৈ বানাক্ৰান্তক সহায় কৰিবলৈ। আহি পৰিছে ৰাতিপুৱাৰ আন এক ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধীয়ে টাৰ্গেট কৰি লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। সদনত অমিত শ্বাহৰ অনুপস্থিতিক লৈ আক্ৰমণাত্মক ৰাহুল গান্ধী। প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ কাৰ? অমিত শ্বাহৰ নিৰ্দেশতে আৰক্ষীৰ গুলীচালনা বুলি ৰাহুল গান্ধীৰ অভিযোগ। লোকসভাত বুধবাৰে ভাষণ দি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ আৰম্ভ কৰে। নীট কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ প্ৰসংগতে সদনৰ আলোচনাকালত গৃহমন্ত্ৰীৰ অনুপস্থিতিক লৈ কৰে কটক্য। জনাই গৈছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বান পৰিস্থিতি দেখি সহায়ৰ হাত আগবঢ়াইছে মুছলমান সম্পদশালী ব্যক্তিসকলে। বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল, আনফাৰ চাহাব আদি কেইবাজনো ব্যক্তিয়ে মুছলমান সমাজে সাহায্য কৰাৰ বাবে ৰাতুল কলিতা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট কৰি বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছে, যাৰ বাবে তেওঁৰ ওপৰত ইতিমধ্যে নেমচুৰ ফালৰ পৰা গুৱাহাটী হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আমি অসম পুলিচক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে অতি শীঘ্ৰেই এই ব্যক্তিজনক আটক কৰে যেন। আহি পৰিছে আন এক ব্ৰেকিং নিউজ। এইবাৰ উজনিৰ বন্যাৰ্তৰ কাষত থিয় দিছে মানৱদৰদী দানশীল হুছেইন মনছুৰীয়ে। হুছেইন মনছুৰীয়ে খাদ্য সামগ্ৰীৰে সাহায্য প্ৰদান কৰিছে বানপীড়িত লোকক আৰু তেওঁ বানপীড়িতসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈও কৈছে। জনাই গৈছোঁ ৰাতিপুৱাৰ আন এক বিগ ব্ৰেকিং নিউজ। কৰ্ণাটকৰ যুৱ প্ৰজন্ম আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত HIV তথা এইডছ ৰোগৰ সংক্ৰমণ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ সকলো ডিগ্ৰী আৰু ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ত এতিয়াৰে পৰা HIV পৰীক্ষা আৰু পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰাটো বাধ্যতামূলক কৰা হৈছে। কৰ্ণাটক ৰাজ্যিক এইডছ নিবাৰণ ছ'চাইটিৰ জৰুৰী পৰামৰ্শৰ ভিত্তিত উচ্চ শিক্ষা বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। কৰ্ণাটকৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত HIV তথা এইডছ সংক্ৰমণৰ এক ভয়াৱহ পৰিসংখ্যা পোহৰলৈ আহিছে। চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান 18ৰ পৰা 25 বছৰ বয়সৰ প্ৰায় 7,000তকৈও অধিক ছাত্ৰ ছাত্ৰী এইডছ ৰোগত আক্ৰান্ত হৈছে। যুৱ প্ৰজন্মৰ মাজত এই অস্বাভাৱিক বৃদ্ধিক লৈ কৰ্ণাটক চৰকাৰে এতিয়া তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ইয়াক ৰোধ কৰিবলৈ সমগ্ৰ ৰাজ্যতে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা।